হেল্ল' বন্ধু-বান্ধৱীসকল, মইনা এণ্ড অনুপ ৱৰ্ল্ড চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আজি আপোনালোকলৈ লৈ আহিছোঁ মই চাদৰত কেনেদৰে পাৰি লগোৱা হয়। ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। এয়া চাদৰৰ পাৰি 6টা থাকে, তাৰে 6টা পাৰি মই গোটেই 6টা এটা এটাকৈ কাটি ল'ম। এয়া দেখিছে নহয়, এতিয়া মই পাৰিকেইটা এটা এটাকৈ কাটি লৈছোঁ। গোটেই পাৰিকেইটা কাটি হোৱাৰ পাছত মই এতিয়া তিনিটা পাৰিকৈ জইন কৰিব লাগিব। 6টা পাৰিত এটা ছাইডত আমাক 3টাকৈ পাৰি লাগে। সেয়ে এতিয়া মই তিনিটা পাৰিকৈ জইন কৰি ল'ম। এয়া প্ৰথমে মই 2টা পাৰি জইন কৰি লৈছোঁ। এই 2টা পাৰি মোৰ জইন কৰি হোৱাৰ পাছত মই নেক্সট পাৰিটো এতিয়া মই ইয়াত জইন কৰি ল'ম। এনেকৈ নেক্সট পাৰিটো জইন কৰি মুঠতে আমাৰ 3টা পাৰি হৈ গৈছে। 3টা পাৰি এতিয়া মই চিধা কৰি চাদৰখনত লগাই যাম। এয়া চাদৰৰ পাৰিটো সন্মুখৰ ফালে মই মুকুতাই লৈছোঁ। মুকুতাই একদম ছাইডৰ ফালে দি মই মেচিনেৰে চিলাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এনেদৰে মোৰ প্ৰথমৰ পাৰিটো লগাই হোৱাৰ পাছত মোৰ আকৌ এফালে যাব লগা হোৱাৰ কাৰণে মই নেক্সটটো ৰাতিহে কৰিব পাৰিলোঁ। সেয়ে এতিয়া ৰাতি আকৌ আৰম্ভ কৰি দিছোঁ। এয়া দেখিছে পাৰি 2টা আকৌ উলিয়াই লৈছোঁ। পাৰি 2টা চিধা ফালে লগাই মই এতিয়া জইন কৰি ল'ম। এনেদৰে চিধাই লগাই আপোনালোকে ওলোটা ফালেদি জইন কৰিব। এনেদৰে মই এতিয়া জইন কৰি 3টা পাৰি জইন কৰি ল'ম। এয়া প্ৰথমে 2টা পাৰি জইন কৰিছোঁ, তাৰপিছত আকৌ মই নেক্সট পাৰিটো জইন কৰি ল'ম। এয়া 2টা জইন কৰাৰ পাছত আকৌ মই 3 নম্বৰ পাৰিটো জইন কৰিছোঁ। এতিয়া এই চিলাইটো পৰি যাবৰ কাৰণে মই পৰি থাকিবৰ কাৰণে মই ওপৰত এটা চিলাই দিছোঁ। আৰু এটা আছে, তাতো মই তেনেদৰে এটা চিলাই দি ল'ম। আপোনালোকেও তেনেদৰে উঠি থাকিলে ওপৰতে এটা চিলাই দি ল'ব, তেতিয়া চাদৰৰ পাৰিটো ধুনীয়াকৈ পৰি থাকিব। এতিয়া মই পাৰিটো এনেদৰে এফালে মুকুতাই লৈছোঁ, দেখিছে নহয়। আকৌ এইটো ছাইডেও অলপ মুকুতাই ল'ম। মুকুতাই এতিয়া মই চাদৰখনৰ ছাইডৰ ফালৰ পৰা একেবাৰে চিলাই মাৰি যাম। এনেদৰে পাৰিটো আপোনালোকে চাদৰখনৰ একেবাৰে ছাইডত থৈ ল'ব। আৰু চাদৰৰ আঁচলত যি 3ডাল থাকে তাৰ মই 1 নম্বৰডাল এৰি 2 নম্বৰডালৰ পৰা পাৰিটো লৈ লৈছোঁ। এনেদৰে আপোনালোকে চাদৰখনৰ একদম ছাইডে চিলাইটো মাৰি গৈ থাকিব। এনেদৰে গোটেই পাৰিটো লগাই যোৱাৰ পাছত যিডোখৰ পাৰি আমাৰ এক্সট্ৰা হৈ গৈছিলে সেইডোখৰ মই এতিয়া কাটি লৈছোঁ। কাটি আকৌ এনেকৈ মুকুতাই পেলাই মই এনেদৰে ঘূৰাই পেলাই আকৌ নেক্সট ফালেও তেনেদৰে চিলাই যাম।
এতিয়া মোৰ চাদৰখনৰ দুয়োটা চাইডে পাৰি লগোৱা কমপ্লিট হৈ গৈছে। আপোনালোকৰ চাদৰখনত এনেদৰে নিজেই পাৰি লগাই ল'ব পাৰিব। এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ পাৰিটো পৰি আছে, সমান হৈ আছে। যদি আৰু জানিব লগা থাকে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। আপোনালোকক মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ মেখেলাত কেনেকৈ ফলছ বা কাপোৰ লগোৱা হয়, আৰু এইবাৰ দেখাইছোঁ চাদৰখনত কেনেকৈ পাৰি লগোৱা হয়। দুইটা ভিডিঅ' মই একেলগে দিম ভাবিছিলোঁ, কিন্তু বেছি দীঘল হৈ যোৱাৰ বাবে মই এটা এটাকৈ দিছোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।